নমস্কাৰ, মই গকুলে সপোন 24 লাইভলৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ কেইবাটা গুৰুত্বপূৰ্ণ খবৰলৈ। এই মুহূৰ্তত কৃষকসকলৰ এটা ভাল খবৰ। কোটি কোটি কৃষকলৈ সকাহ কেন্দ্ৰীয় চৰকাৰৰ। পিএম কিষাণ অৰ্থ লাভ কৰে নেকি আপুনি? তেনেহ'লে আপোনাৰ বাবে আহিছে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। শীঘ্ৰেই কৰক ই-KYC। যদি এতিয়ালৈ আপুনি ই-KYC কৰা নাই, শীঘ্ৰেই কৰক ই-KYC। পুনৰ বৃদ্ধি কৰা হৈছে ই-KYCৰ সময়সীমা। ই-KYC নকৰিলে লাভ নকৰিব আপুনি দ্বাদশ কৃষ্টিৰ ধন। কোটি কোটি কৃষকলৈ সকাহ কেন্দ্ৰীয় চৰকাৰৰ। এই মুহূৰ্তত কৃষকসকলৰ এটা ভাল খবৰ। 31 জিলালৈ বৃদ্ধি কৰা হৈছে ই-KYCৰ সময়সীমা। কেনেকৈ কৰিব ই-KYC? এই ভিডিঅ'টো যদি সবিশেষ জনাম। যদি বৰ্তমানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ বাতৰি পাই থাকিবৰ বাবে। প্ৰথমে মোবাইলত pmkisan.gov.in প্ৰথমতে লগ ইন কৰিব লাগিব। ইয়াৰ পাছতে আহিব ফাৰ্মাৰ্ছ কৰ্ণাৰ অপশ্যন। ইয়াৰ পাছতে আপুনি অন্তৰ্ভুক্ত কৰিব লাগিব আধাৰ নম্বৰ। আপোনাৰ আধাৰ নম্বৰটো অন্তৰ্ভুক্ত কৰিব লাগিব। ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত আপুনি লাভ কৰিব OTP। আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ লাভ কৰিব OTP অন্তৰ্ভুক্ত কৰিব লাগিব। ইয়াৰ পাছত আপুনি OTP অন্তৰ্ভুক্ত কৰিব লাগিব। আৰু OTP অন্তৰ্ভুক্ত কৰাৰ পাছতে আপডেট হৈ পৰিব আপোনাৰ ই-KYC। যিসকলে এতিয়ালৈকে ই-KYC কাম সম্পূৰ্ণ কৰা নাই, সেইসকলে শীঘ্ৰেই কৰক ই-KYC। আৰু মাজত মাত্ৰ কেইটামান বাকী 31 জিলালৈ বৃদ্ধি কৰা হৈছে ই-KYCৰ সময়সীমা। এতিয়া আহিছোঁ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰলৈ। 26,000 নিযুক্তি পৰীক্ষাৰ্থী ঘোষণা কৰা হৈছে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ে ঘোষণা কৰিছে 7 আগষ্টত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা আৰু 21 আগষ্টত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। ফেচবুকত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ বৃহৎ ঘোষণা। চালক পদৰ বাবেও পৃথকে অনুষ্ঠিত হ'ব পৰীক্ষা। চালক পদৰ বাবে পৃথকে অনুষ্ঠিত হ'ব পৰীক্ষা আৰু শীঘ্ৰেই ঘোষণা কৰা হ'ব চালক পদৰ বাবেই পৰীক্ষাৰ দিন। তৃতীয় বৰ্গৰ পদৰ বাবেই আবেদনৰ সংখ্যা 6,71,805 জন আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবেই প্ৰাৰ্থীৰ সংখ্যা 4,43,655 জন। স্বচ্ছ আৰু নিকা পদ্ধতিৰে সকলোৱে লাভ কৰিব চাকৰি, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ ঘোষণা আৰু সকলো প্ৰাৰ্থীলৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা। এতিয়া আহিছোঁ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰলৈ। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থী উত্তীৰ্ণ হ'ব দ্বাদশলৈ। প্ৰতিজন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ব চূড়ান্ত বৰ্ষলৈ। এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলৰ এটা ভাল খবৰ। এই নিৰ্দেশ শিক্ষা সংসদৰ ডিমা হাছাৰ ভূমিস্খলনৰ বানপানীৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সিদ্ধান্ত। প্ৰতিজন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ব চূড়ান্ত বৰ্ষলৈ। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থী উত্তীৰ্ণ হ'ব দ্বাদশলৈ। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা ভাল খবৰ। গতিকে এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে যদি বৰ্তমান মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।